Hi, hello, namaskar, and welcome back to my. It got me thinking now, should I take it or leave it out? It got me thinking now, and now I'm stuck in this loop again. It got me thinking now, should I take it or leave it out? What would happen if I talk to you? Got a feeling that I get a clue. আৰু আমি এতিয়া খাই আছোঁ জিলেপি আৰু এইপিনে পিঠা আৰু এতিয়া আমি ৰুমত আছোঁ এইপিনে আছে অমৃত দা আৰু অমৃত দাৰ আজি ব্লগ মই ষ্টাৰ্ট কৰিম হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই নহয় অমৃত দাৰ ইউটিউব চেনেল আজি এতিয়া আমি গৈ আছোঁ ধামাকাদাৰ মিটাপত ন কালিও ধামাকাদাৰ হৈছিলে আজি ধামাকাদাৰ হ'ব আজিও হ'ব খাতাৰনাক যোৱাকালি ব্লগ দিলে নে নাই নাই দিয়া কেতিয়া দিব দিম আজি অলপ মিলাই কৰি মোক টাইম লাগে লগালগ দিব লাগে ফাৰ্ষ্ট ব্লগ মানে ফাৰ্ষ্ট তো গুড মৰ্ণিং তো সবে দেখা পালে আজি মোৰ ব্লগটো বিকাশে ইন্ট্ৰ দি দিলে তো এইফালে আমি চব বহি আছোঁ তো আমি ইয়াতে খাই গৈ আছোঁ অলপ পিছত ইয়াৰ পৰা ওলাই যাম তো বাকীখিনি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব তো এইফালে আহি গ'ল আমাৰ ব্ৰেকফাষ্ট অ'কে তো আমি এইফালে ব্ৰেকফাষ্ট কৰা হ'ল এইফালে বিকাশে ব্ৰেকফাষ্ট কৰি আছে তো আমি এতিয়া অলপ বাহিৰলৈ যাওঁ সেইটো দেখা পাইছে আপোনালোকে হোটেলৰ বাহিৰৰ এইটো পৰিৱেশ তো অলপ চলপ ক্ৰাউড হৈছে বাৰু এতিয়া তো এতিয়া হৈ গ'ল টাইম হৈছে 12:30 বাজিছে এতিয়া বিকাশ ওলাই আছে তো তাৰপৰা আমি যাম এতিয়া শ্বহীদ বাগৰি ফিল্ডত যাম তাত এটা মিটআপ হ'ব মিটআপ আৰু তাৰপিছত আৰু গোটেইখিনি আমাৰ কাম আছে তো গোটেইখিনি কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব অকণ লৰালৰি হ'ল কাৰণ তলতো হোটেলটো বহুত ক্ৰাউড বেছি হ'ল তো তাৰ কাৰণে ধৰক বহুতখিনি মই দেখাবও পৰা নাই কাৰণ অলপমান ইফালে সিফালে কামত মই ব্যস্ত আছোঁ যিহেতু বিকাশৰ লগতে মই আছোঁ তো সেইটো কাৰণে অলপমান সেইবিলাক কামতে ব্যস্ত তো ব্লগটো অলপ পাৰ্টকৈ হ'ব তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাব দেই সমীৰণ ৰেডি যাবৰ কাৰণে ব'লা सुबह सुबह फोन की बैटरी लो गई है और क्या ही करेंगे अरे आ जाओ ए कब पड़िबो 15-20 बंदे वॉशरूम में घुसे उनके पास अरे रुको तो सही तो भाई अभी सीन ऐसा है जहाँ हमने मीटअप रखा था ना वहाँ तो कोई नहीं है सबके सब यहीं आ रहे हैं तो मीटअप तो यहीं हो गया अब यहीं से सीधा राइड पे निकले ना डायलॉग बोल दीजिए भैया अभी एक काम और करना है अभी जितने बंदे खड़े हैं ना देखो रूम का रेंट था 2500 रुपए तो बंदे गिन लो और डिवाइड कर लो फटाफट से निकाल के यहाँ तो कम से कम पैसे वसूलो ना एक फोटो के 200 रुपए हो जाएंगे चलो सही है भाई सबसे बढ़िया लगा मिलके 200 चले फिर मीटअप पे चलें क्या छोटे को हेलो छोटे पाजी इंट्रो एक बार डायलॉग बोल दीजिए भैया बंदा बोल रहा है मैं हाफ फोटो लूंगा 100 रुपया दूंगा ये भी सही है लाओ कुछ तो तो भाई अभी टाइम हो चुका है क्या टाइम हो गया तो भाई अभी टाइम हो चुका है दोपहर के एक निकलना हमें था सुबह 10 बजे लेकिन किसी कारण हम यहीं फंसे रहे कभी माइक खराब हो गया कभी कुछ हो गया कभी वीडियो अपलोड नहीं हो रही कुछ ना कुछ होता रहा लेकिन कोई दिक्कत नहीं एट दी एंड हम मीटअप वाली लोकेशन पे पहुंचे तो गुड आफ्टरनून फ्रेंड्स सबसे अगला नमस्ते बड़ों को प्यारी बनो और छोटों को बाहर बोर्ड लगा देगा प्रभजोत विकास मेरे नो एंट्री ऐसा लगाते ना डॉग्स नॉट अवेलेबल हमारे बोर्ड लगेगा इनकी एंट्री नहीं है बाकी सबकी है चलो भाई चलो आपके साथ एक फोटो ले ऐसे बड़ों को प्यारी बनो छोटों को
ওকে এতিয়া আপোনালোকে দেখা পাইছে এক ক্ৰাউড একচুৱেলি আমি লোকেশ্যনৰ পৰা এতিয়া ওলাই আহিলোঁ কাৰণ তাত মানে আউট অফ কণ্ট্ৰল হৈ গৈছে চিটুৱেশ্যন তো আমি তাৰপৰা ওলাই গ'লোঁ এতিয়া বাইক দেখা পাইছে পূৰা ভৰ্তি হৈ আছে তো ব'লক আমি আগলৈকে আপোনালোকক ভিডিঅ' দেখাব চেষ্টা কৰি আছোঁ অ'কে তো আমি এতিয়া ওলাই আহিলোঁ তেজপুৰৰ পৰা তো এইফালে আমি গৈ আছোঁ লখিমপুৰলৈকে ইহঁতৰ জাৰ্ণি হ'ব কিন্তু আমি লখিমপুৰলৈকে নাযাওঁ অলপ আগলৈকে যাম তো বাকীখিনি আপোনালোকে দেখাব চেষ্টা কৰিছোঁ ভিডিঅ'টো সকলোকে পাই গ'লোঁ অ'কে তো এতিয়া আহি পাই গ'লোঁ আমি খনামুখ তো খনামুখত আপোনালোকে জানে প্ৰায় বিকাশ আহিলে খনামুখত ৰখে তো এইফালে খোৱা বোৱা চলি আছে এইফালে তৰমুজ ডাব নাৰিকল চব इसमें जो लोकेशन पे मीटअप रखा था वहाँ इतने लोग मिले अभी मीटअप सब बंद अभी सिर्फ राइड करेंगे बढ़िया यार कैसे मीटअप अभी बाहर भी अपने मीटअप हो गया था এই ৰোড চাইড মিট আপ হৈছে নাই এতিয়া हेलो भाई একো নাই উপায় নাই আমিয়ে লগ পোৱা নাই তোমালোকক খাই লওঁ তৰমুজ এটা এসপ্তাহমান বিষ হৈ আছিলে ভিৰত হৈছিলে চবকে সি এনেকৈ আছিলতো তাক মানে পুৰকৈ মানে তাৰ হাতটো কেটচ কৰিব নোৱাৰিলে তাৰ আঙুলিটো কেটচ কৰি বেকা কৰি দিলে এই তুমিও আছিলাতো আছে মান্না আছে ই তাৰ অসম গেছৰ ফালৰ পৰা কিবা কিবি আনিছিলে তো আমি তাত দিব নোৱাৰিলোঁ তাত গম পাইছে ইমানেই বেছি অভাৰ ক্ৰাউডেড হৈ গ'ল তো আমি দিব নোৱাৰিলোঁ খনামুখ পালোহি তো আমি এতিয়া খনামুখতে তেখেতসকলক সম্বৰ্ধনা জনাই দিম আৰু তেখেতসকল আগলৈ যাব আমি ইয়াৰ পৰা ৰিটাৰ্ণ হ'ম वहाँ पे नहीं हो पाया क्योंकि वहाँ पे बहुत ही ज़्यादा क्राउड था तो उसके वजह से यहाँ पे मतलब वो नहीं हो पाया तो यहाँ के जो स्थान पे हमारे किसी को ऑनर देना होता तो यहाँ की कॉमर्स है किसी को दिया जाता है असम का प्यार सब दिखा रहे और यहाँ पे दूसरे हमारे जो विकास भैया है यहाँ को भी मतलब कमोसा दिया गया है তাত ক্ৰাউড বেছি আছিলে না बहुत बेसी है और इस तरफ समीन भैया को भी है जो मतलब दिया जा रहा है कमोसा থেংক ইউ সো মাচ আমি তেজপুৰতে বাই বাই কৈ কিনে ওলাই আছোঁ বাই বাই थैंक यू সো মাচ कल तक तो हमारा एक ट्रक भरा था आज 2 ट्रक भर गए हैं मेरे को लग रहा है 5-6 ट्रक यहाँ से लेके जाने पड़ेंगे अरे 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 ये तो मेन चीज़ है भाई चल अभी तो मेरा कौन सा डांस होता था अभी तो मेरा बिहू डांस करने का मन हो गया इसको पहन के बढ़िया नहीं, पीछे से गाना भी डाल दूंगा सही है भाई बहुत ভাল লাগিল লগ পাই দেই লগ পাই লগ পাম আকৌ জাপি মেইন অ'কে তো সমীৰণ বাই বাই আকৌ লগ পাম আৰু বহুত ভাল লাগিল বাই বাই থেংক ইউ ছ' মাছ 5 ডিচেম্বৰ মনত ৰাখিবা ओके ओके 5 ডিচেম্বৰ পাজি বাই বাই बाय 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 মিলতে হে বিকাশ বাই বাই অ'কে এতিয়া আমি সকলোকে বিদায় দি বহুত ভাল লাগিলে এটা গ্ৰেট এক্সপিৰিয়েঞ্চ হ'ল তেখেতৰ লগত ভাল ভাল কথা পাতিলোঁ আৰু বিকাশটো আমাৰ নিজৰ ঘৰৰ ল'ৰা নিচিনা তো আমি সিহঁতক বিদায় দিলোঁ বিদায় দি পেলাই আমি ৰিটাৰ্ণ গৈ আছোঁ তো বিকাশক থৈ মেলি আহিলোঁ এতিয়া আহি পাই গ'লোঁ আমি আকৌ বেক টু তেজপুৰ তো আজিৰ ভিডিঅ'টো ইয়াতে চেঞ্জ কৰোঁ যদি ভিডিঅ'টো ভাল পালে তো প্লিজ লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটোক ছাপোৰ্ট কৰিব তেতিয়ালৈকে বাই বাই লগ পাম অন্য এটা ভিডিঅ'ত জয় আই অসম